Hey guys, welcome back to my channel. মই এটা কোম্পানীৰ পৰা আহি আছো। কোম্পানীত দৰমহা আনিবলৈ গৈছিলোঁ। 2 মাহৰ কাম কৰা পইচা পোৱা নাছিলোঁ। তো দৰমহাটো লৈ আহিলোঁ। ইয়াতে বহুত গৰম দিছে। ৰুমত লগ পাই আছো। তাড়াতাড়ি যাই ৰ'ব নহ'লে সিজি যাম। তো গাইস ফাইনেলি ৰুম আহি পালোঁ। তাড়াতাড়ি গাও ধুলো। তাৰ পিছত পইচা যে দেখাইছো আপোনালোকক কিমান পালোঁ 2 মাহৰ। কেক খাম। গাইস গাও ধুই ললো। চলা পেন পিন্ধি লওঁ খাইছোঁ কেক এতিয়া চিচি ওলাব তো গাইস কাপোৰ পিন্ধি ললো এটা ওপৰত যাম কাপোৰ মেলি দিবা লাইটটো বন্ধ কৰিলো বল ওপৰত যাম ওপৰত যাম কাপোৰ মেলি দিম চাদৰ ওপৰত আহি পালোঁ এতিয়া কাপোৰ যে মেলি দিওঁ কাপোৰ মেলি দি আছোঁ আমি কাপোৰ এনে কিন্তু কাপোৰ চাপোৰ নহয় আজি মানে ভিডিঅ'ৰ কাৰণে কাপোৰ দিলোঁ আৰু কালি ঘৰত যাম না কাপোৰ গাইস আমার কাপড় মিলে দেওয়া হয়ে গেছে দি এই তলৰ পৰা খাই দিবি যা তলৰ পৰা যা তই যাই থাক এই আকৌ এই ৰবি না যা মেইন মাল যে তেহে আছে মেইন সম্পত্তি যে তই যে হৈছে 2 মাহৰ পইচা মানে মই জানুৱাৰী মাহত পইচা পোৱা নাছিলোঁ সেইকাৰণে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ লগ লগাই মাৰ্চত পালোঁ জানুৱাৰী মাহত পাইছোঁ 6,200 আৰু ফেব্ৰুৱাৰীত পাইছোঁ 6,800 2 মাহৰ 13,000 মানুহ পায় 1 মাহতে 20,000 30,000 আৰু আমাৰ 2 মাহত 13,000 তো ঠিকেই আছে নিজৰ পইচা নিজে কাম কৰি পাইছোঁ তো টোটেল 4 মাহ কাম কৰিলোঁ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী লাগি ইয়াতে কাম কৰিছিলোঁ চকী গেটৰ তলেদি যাব লাগে ফেনা প্ৰাইভেট লিমিটেড 4 মাহ কৰিলোঁ এটা কামটো বাদ দিলোঁ এতিয়া ঘৰত কালি পৰহিৰ ভিতৰত যাম আৰু 4 মাহত 20,000 মান টকা জমা কৰিছোঁ আৰু এইবিলাক বাদ দিয়ক এতিয়া অলপ টিভি চাই লওঁ তো গাইস আমি এতিয়া টিভি চাওঁ ৰিলছত ব্যস্ত চলি মটৰালা ইউটিউব চাম ইউটিউব ৰ'বক আগতে এয়াৰবাডছটো লৈ আহোঁ এইটো এয়াৰবাডছ চি কজাৰ তো ৰুমটো একবাৰ দেখাই দিওঁ আপোনালোকক চাই লওক কুইক হোম টুৰ তো এইটো মই বনাইছিলোঁ প্ৰজেক্ট ইয়াতে ৱাইফাই কানেক্ট কৰিব লাগিব ৱাইফাইটো দিলোঁ ৰিম'টো লাগিব নেকি ৰিম'টো লাগিব বোলে ৰিম'ট ক'ত গ'লে ৰিম'ট এইচ ৰিম'টো লাগিব বোলে ৰিম'ট ইউটিউব
কানেক্ট হৈ গ'ল। একাউণ্ট চিলেক্ট কৰিব লাগিব। একাউণ্ট ডিম্পুছ ব্লগৰ নতুন ভিডিঅ' চাম এটা নতুন এইটো চাম। একবাৰতে আছে। দোস্ত আজি এনেকে খৰাই ভিডিঅ'টো আৰম্ভ কৰিব লাগিব। কিমান দিন বা এনেকে থাকিব লাগে নাজানো। বহি এটা আমি ডিম্পুদাৰ ভিডিঅ' চাই আহিছোঁ। বাই বাই। Next day. গাইজ আজি হৈছে নেক্সট ডে। আজি আমি ক'ত আহিছোঁ? কম্ফু টুডে উই আৰ গোয়িং টু কম্ফু ক্লাছ। মই কম্ফু নেকি? কম্ফু কি বেল্টত আছা? গ্ৰীণ বেল্টে মানে গাইজ বেল চেল নাই কেনে যাই আছে আৰু মানে এইটো হাই কালিৰ ভিডিঅ'টো এণ্ড নকৰিলোঁ। আজি ঘৰত যাম বুলি আছিলোঁ, সেইকাৰণে কালি ভিডিঅ' এটা বনাইছিলোঁ। আজি ঘৰত যোৱা নহয়, আজি অলপ ঘূৰিব যাইছোঁ। বহিৰাকে গাড়ীত উঠি ল'লোঁ। ক'ত নামাওঁ ঠিক নাই, নামাই নিদিলে যায়ে থাকিম। নামাই দিলাক দে চেকপোষ্টত। তই যা আগত যা। আমি এতিয়া যাইছোঁ আমিনগাঁও বেংগলী হাইস্কুল। মোক চাইলে গুচি যাম। তুমি মোক গুচি দিয়া 20 টকা দিয়া 10 টকা দিয়া, মোক গুচি যাম আহি গ'লে। তুমি আৰু আহি থাকব লাহে হ'ব না? যা মই যাইছোঁ যা তেনেহ'লে। মানে গাইছান গাড়ী বনাই অলপ হাহাকাৰ লাগছে। ইয়াতে ৰখি আছোঁ, ৰখি থাকোঁ না যাওঁ তাকে ভাবি আছোঁ। তো কিবাকে গাড়ী এখন পালোঁ। ইয়াৰ পৰা আৰু আমিনগাঁও বেংগলী হাইস্কুল যাব লাগিব। এই আমিনগাঁও বেংগলী হাইস্কুল আহি পালোঁ। সি ক্লাছত গ'ল। মই এতিয়া কি কৰোঁ মই চাওঁ। আপোনালোককো দেখাইছোঁ ৰ'ব। মোক ক'তছে বঢ়িয়াকৈ শিকাই আছে। মানে গাইজ আজি ঘৰত যাম বুলি ভাবিছিলোঁ। আজি যোৱা নহয় আৰু কম্ফুত আহিলোঁ। কালি যাম। কালি ভিডিঅ' চিডিঅ' নবনাওঁ আৰু। বাই বাই।